আপোনালোকে চাই আছে ব্লগাৰ বয় পাৰ্থ, ডিম্পু বৰুৱা নহয়, ব্লগাৰ বয় পাৰ্থক চাই আছে। তো বলক আমি এতিয়া সকলোৱে মিলি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ব্লগাৰ বয় পাৰ্থ। আজি একদম বহুত এক্সাইটেড হৈ আছোঁ। আজি এজন গেষ্ট আহিব, আপোনালোকৰ সকলোৰে মৰমৰ, আমাৰ সকলোৰে পৰিচিত ডিম্পু দা আজি আহি আছে। এটা মেইল কৰিছিলোঁ দাদা শিৱসাগৰলৈ এইফালেদি যাব। তো দাদাই মেইলটো চালে, তাৰপৰা ফোন কৰিলে, তাকে আজি ইয়াত সোমাই যাম বুলি কৈছে, লগ কৰি যাম বুলি। তাকে কি হয়। ফাইনেলি ইয়াত ডিম্পু দা আহি পাইছেহি, আপোনালোকে দেখিবলৈ পাইছে এয়া ডিম্পু। এয়া এইফালে আমাৰ অসমৰ জনপ্ৰিয় দিবা ডিম্পু দা আহি পেলাই উপস্থিত হৈছেহি, সকলোৰে মৰমৰ। তাকে আজি যে আপুনি লগ কৰিলে বহুত থেংক ইউ, বহুত থেংক ইউ। ডিব্ৰুগড় যাবলৈ ৰাস্তাততো বিশেষ তেনেকুৱা একো কিবা আহি পাইছিলে নে, প্ৰব্লেম পাইছিলে? নাই প্ৰব্লেম নাই। তাৰপিছত লগ পালোঁ, খুব বেছি ভাল লাগিল। ঠিক আছে ঠিক আছে, এনেতো অহা নহয়। এইফালে অংশুমানো আছে। আজি আমি অলপ ইয়াতে ফূৰ্তি কৰিম, ভাত চাত খাম আৰু তাৰপৰা আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। ঠিক আছে। এইফালে আমাৰ মৃন্ময় দা আছে আৰু এইফালে আমাৰ আংকুল আছে তপন দা, চবেই ইয়াত একেলগে খানা খাইছে। ডিম্পু দা কেনেকুৱা হৈছে? এইফালে আমাৰ ডিম্পু দাই ভাত খাই মেলি আহিছে। আপুনি কিবা এটা কৈ দিয়ক। গুৱামুৰি খালোঁ। কৈ দিয়ক ভিউৱাৰ্ছখিনিক কিবা এটা। সকলো চেনেলটো ছাবস্ক্ৰাইব কৰিব, নতুনকৈ খুলিছে। আপোনালোকক ধুনীয়া ভিডিঅ' দেখাই থাকিব। আপাৰ আছামৰ, যোৰহাটৰ, তিয়কৰ, শিৱসাগৰৰ, তো এইবিলাক ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছোঁ, ব্লগাৰ বয় পাৰ্থ। আৰু আপুনি এতিয়া যিখিনি অসমৰ যিখিনি আছে ইউটিউবাৰ মানে সেইখিনি আপুনি ইউটিউবটো প্ৰফেশ্যন হিচাপে ল'ব পাৰেনে নোৱাৰে? নাই, প্ৰফেশ্যন হিচাপে নল'লেই হ'ল আৰু তেনেকুৱাকৈ হবি হিচাপে নিজৰ ভাল পোৱাটো বেছি ভাল লাগে, ভাল পোৱা কামটো কৰি হিচাপে কৰি থাকিলেই হ'ল আৰু এতিয়া সেইটোৱে, এতিয়া আমাৰো ভিডিঅ'খিনি এতিয়া যিখিনি কেমেৰাত কৰাখিনি দিনে উচিত ভিডিঅ' কৰাটো, কিন্তু এডিটিংটো অলপ টান আছে। আমি এতিয়া ইমান কষ্ট কৰি এইখিনি কৰোঁ। এতিয়া আপুনিতো গম পায়, আপুনিতো অসমৰ এজন জনপ্ৰিয় আগতে কৰি আছে। এতিয়া আপোনাৰ যিটো নিবনুৱা সমস্যা, সেইটোতো দিনে দিনে বৃদ্ধি পাই আছে, সেইটো কেতিয়াও সমাধান হোৱা নাই। আৰু এতিয়া লকডাউনত আমাৰ যিখিনি মানুহ বাহিৰৰ পৰা আহিছে, এতিয়া আৰু আমাৰ বেছি সমস্যা হ'ব। এতিয়া নিবনুৱা সমস্যা আৰু বেছি বৃদ্ধি পায়। আপুনি এইখিনি ক্ষেত্ৰত কি ক'ব যে আমি অকল আমি চৰকাৰী চাকৰিতে বেছিকৈ ধ্যান দিব লাগে নে, আৰু আমি বেলেগ কিবাও কৰিব পাৰোঁ? চৰকাৰী চাকৰি ক'ত পাৰিব? নিজে ধৰ কিবা মাটি চাটি আছে, কিবা খেতি বাতি যদি পাৰে কৰিব। আৰু ইউটিউবটো বাৰু সেনেকৈ পইচাৰ কাৰণে ইউটিউব কৰিলে নহ'ব, কোনে চাব? মেইনলি কিবা কিবি বিভিন্ন আছে ধৰক, বেলেগ চিষ্টেমৰ বস্তু, ছাগলী পোহক, গাহৰি পোহক, নিজে কিবা এটা কৰক, ইউনিক কিবা এটা। আপুনি চাকৰি দিয়ক বেলেগক, শূন্য হ'ব। যাবা আমার তাকে বাই বাই। যদি যদি ভাল লাগিল লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু চেনেলটো কৰিব আৰু যিটো কৰিব, আনলাইক ডিছলাইক চব কৰিব।